মানে কি হ'ল মই এফালে আহি আছিলোঁ তো আহি থাকোঁতে কেইটামান ভাইটিয়ে মানে পইচা খেলি আছে তো দেখাই আছোঁ আগতে সৰু কালৰ কথাবিলাক মনত পৰি গৈছে মানে সৰুতে আমিও বহুত বদমাছ আছিলোঁ আৰু বিহু আহিলে আৰু এনেকৈ কিবা অনুষ্ঠান যদি হয় তেতিয়া আমি খুব পইচা খেলোঁ তো এয়া চাওক ইয়াতে খেলি আছে বৰ্তমান এইকেইটা ভাইটি তো ই মাৰিব এতিয়া আপোনালোকে দেখিছে তো দেখিছেনে বাৰু ই মাৰিব এতিয়া চাওক এই মাৰিছে এই মাজতো মা এতিয়া এতিয়া বৰ্তমান এতিয়া মই মাৰিম এতিয়া ঠিক আছে মেইন মালিককে মাৰিব নিদিলে মোৰ তাতো তই মাৰিছ এনেই মাৰা নাই আকৌ এটা হেৰি নকৰিবি এটা সোমাইছে নেকি নামাৰিবি থ ৰেড কালাৰে মাৰিছে দে মাৰা মাৰা চেছ কালাৰ ইয়াৰ পাছতে ৰেড কালাৰ কিন্তু আইডিয়া আছে দেই অলপ একো আইডিয়া নাই কিন্তু এইফালে দেখা দিছে এইফালে দেখা দে এই তাক দেখা দে ই কিন্তু জুই দেই ক'ত পলাছা এইটো জুই একদম ডাইৰেক্ট মিছ নকৰে মানে এই পিছতে মা দে আছ পিছতে পৰিলে কৈ দে মই মাৰিব বাদ এই নহয় মই মাৰিলোঁ ৰ তাৰপিছত এই তোৰ মই এবাৰ পোৱাই নাই মাৰিবলৈ চাই যাব লাগিব তই এতিয়া মই মাৰিছোঁ চাওকচোন কেনেকুৱা মাৰিম এই গোটেইখিনি থপাই দিব জেগাতে কৃষ্ণ বাবু ওম নমঃ শিৱায় আছ পিছতে পেলাবি ফাইন 4 টকা তো ফাইন 4 টকা ফাইন মাৰি দিলোঁ টিএমটো কমি আছে কমি আছে এতিয়া আকৌ মাৰিম এতিয়া লাভত আছে এতিয়া পইচাটো ভাল পইচা কিন্তু মাৰ আকৌ 4 টকা দিম 8 টকা ফাইন হ'ল ডবল ফাইন কৰিছে 8 টকা মাৰিছে মাৰিব নালাগে মই পাল ফাইন দে এবাৰ মই নামাৰো থাপিলে ভাল আছে কৃষ্ণ ভাবিলে নামাৰিবি আৰু থাপিলে নামাৰো আৰু এইটো যিটো খেল হয় এইটো গপ খেল বুলি কয় ন যা গপ নহয় জানো দান দান খেল খেল এই পাহৰি থাকিলোঁ একচুৱেলি কৃষ্ণ বাবু গপ খেল হ'ল আৰু তই ফাইনটো আহিল বাদ দে থাপিছে মই নামাৰো থাপিছে 4 টকা পাই গ'লো এতিয়া ই মাৰিবগৈ আকৌ খেলিব লাগিব তই এবাৰ মই মাৰিম দেই তাৰপিছত মই 8 টকা ফাইন দিলোঁ ন আমাৰ দিলে যা প্ৰ' প্লেয়াৰে মাৰিছে এবাৰ শেষেই কৰিলে লগৰটোকে তাৰ লগৰটো মাৰ মাল শেষেই কৰিলেচোন নে এয়া প্ৰ' প্লেয়াৰে ফাইন কৰিছে মই এনেকে মাৰিব ঘূৰাই দিবি মমিনে মাৰোতে তোৰ ভিডিঅ' কৰিছিল ন পাপলৈ লুটি আছে লগৰটোকে দিয়ে দে লগৰটোকে দে 8 টকা এইটো লাগা নাই পালে গোটেই কেইটা 8 টকা 8 টকা পালো ন এবাৰ কাৰ এইটো ইয়াৰ এই ৰেড কালাৰ কৈছে মাৰিবলৈ ইয়াৰ পিছত কা পাল ইয়াৰ পিছত তোৰ পাল ইয়াক নহ'লে মই মাৰিম 4 টকা পালে মাজলৈকে দে ঐ মোৰ পাললৈ পইচা নাথাকিব নেকি ঐ মোৰ পাললৈ পইচা নাথাকিব নেকি এতিয়া বৰ্তমান কেনেকুৱা আছে 8 টকা আছে এই কি তই মাৰিবি নে অঁ মই হ'ল এতিয়া কৈ দিয়ক ইমান ভিডিঅ' কৰি ভিডিঅ' দীঘল হ'ব লাগিব নহয় যোৰা পিছ এইবাৰ মই মাৰিম হা তোৰ গাইছ মই মাৰিব লৈছোঁ চাওক গোটেইকেইটা কম বুলি গোটেইকেইটা কমাম বুলি ভাবিছোঁ এটা হৈ নগ'ল আলাচা এইটোকে দিছোঁ লাগিবনে চাগে তইহে জানিবি এতিয়া লগাও নে নলগাও মই মাৰিম তাৱাম দিছোঁ কিন্তু দেই এইটো দিয়ে নেকি চালিয়া দিছা চালিয়া এইটো দান কমপ্লিট হৈ গ'ল আকৌ আৰম্ভ হ'ব দিয়ক ন এইবাৰ মই মাৰিম এইটো গ'লেকে যামগৈ আৰু অকল জমনি আছে ন অকণমান ফূৰ্তিও তোৰ গাইছ ঘৰে ঘৰে যাব হ'ল স্কুলৰ ছোৱালী হৈ পাই গ'লহি লগৰটোকে মাৰ মাৰা জেগাও নাই এইটো মাৰিবলৈ সুবিধাই নাই এনেই ৰেড কালাৰ তোমাৰ হাতত কিবা আছে নেকি আঠা চাঠা
লগ খাই পোৱা যে বাই বাই ঐ মমি তমাই বেবা এইবাৰ ফাইন হ'ব নহয় ফাইন 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 দেখা ফাইন চাওক গাইছ এই আচৰ যদি পিছত পৰে ফাইন হয় যিহেতু 4 টকা ফাইন দিব দিয়া ইমান বুজাব লাগে ভিডিঅ' আৰু তেখেতৰ হাতত পইচা অলৰেডি কমি গৈছেগৈ আৰু পইচা বিচাৰি ফুৰিছে আৰু এবাৰ ফাইন নকৰিব কিন্তু দেই এবাৰ পাৰিলে কি লৈ যাওক ইয়াৰ পিছতহে মোক পালো ফাৰ্ষ্ট টাইম যেতিয়া পাইছিলে এইবাৰ এবাৰ কি কয় এইবাৰ লগাবনে আপুনি লগাওক টিকক এবাৰ এই মমিন নালাগে নেকি বাদ দে বাদ দে বাদ দে দেই বাদ দে মাৰিলে ফাইন হৈ গ'ল মাৰিছোঁ কিন্তু দেই আইডিয়া ল'ৰা কিছু কিন্তু আইডিয়া আছে দেই তামাম খেলে গম পাইছা নাই একদম জুই খেলে এতিয়াহে নাইকিয়া হৈ গ'ল ডাঙৰ হ'লো যে বাদ দিলে এইবিলাক তোৰ গাইছে প্ৰ' প্লেয়াৰ মাৰিছে মাৰিলে নেকি মাৰিলে প্ৰ' প্লেয়াৰ মাৰি দিলে তোমাৰ কিমান টকা লাভ হ'ল 22 টকামান হ'ল 22 টকা লাভ হৈছে ন আৰু খেলিবা ন লাভ হৈছে বৰ্তমান তোমাৰ বহুত লাভ এই ৰেড কালাৰ বহুত লাভ আছে কোনটো গুটি এই ৰেড কালাৰ গুটি দেখাইছে ইয়াৰ পিছত কা পাল ইয়াৰ পিছত ইয়াৰ পাল ইয়াৰ পিছত এটা মই মাৰিম 4 টকা পাব তই মাৰিব নালাগে এবাৰ জাপি পেলাই দুটা অহাৰ পিছত ও 4 টকা পাব ফাইনটো কিবা টকা ল এইটো ডাইৰেক্ট ইউটিউবত যাব গুটি দে এইটো মাৰ পিতা তই পিছতো নাই নাই নালাগিলে তুই এনেকে কথা মনে দেখিলো সি মাৰিব তাকে মাৰিব সি পায় সি যেবাৰ মাৰিছে কিন্তু এটা হ'লেও পাইছে নালাগে ভয় খাই নিদিবিচোন তই এইবাৰ মাৰিব যা এইবাৰ প্ৰ' প্লেয়াৰ গৈছে এয়া প্ৰ' প্লেয়াৰে মাৰিব লৈছে চাওক এইটো গ'ল প্ৰ' প্লেয়াৰ নজৰ বেলেগ ইউটিউবাৰ হৈ যাবি দেখোন এনেকে হ'লে এইটো ক'ত মাৰিব এইটো ফাইন ফাইন গাই যিখিনি এটা কথা কওঁ সকলোৱে কিন্তু খেলত হেৰি কৰি আছে মনোযোগ দি আছে আৰু তুমি কি কৰি আছা এইখিনি তোমাৰ মনৰ ভাৱটো তোমাৰ মনৰ ভাৱটো কোৱা খেল উপভোগ কৰি কেনেকুৱা লাগিছে এই পলা আছে লাজ কৰিছে চাওক এইটো প্ৰ' প্লেয়াৰ গৈছে নেকি নহয় এই প্ৰ' প্লেয়াৰ দেই মিচমি হাঁহি মাৰি থাকে পুৰা তো গাইজ যেতিয়া দান মাৰিব ন গফত সোমালে পাই যায় যিমান টকা সোমায় সিমান টকা পাই যায় থাপিলে আৰু এনেকে গফত সোমালে যি টকা সোমাই পাই যাব এটা আইডিয়া আছে না এটকা পাইছে কৈ দিয়ক যিয়ে নহওক পাছে আগৰ পালত দামটো অহা নাই ইয়াৰ আগৰ পালত জাপোতে 4 টকা আহিছে পালটো ঘনাই ঘনাই গৈছেচোন এবাৰ টিকিম 5 টকা দাম নালাগে মোক টেনচন কিয় ল'ম দি থাকিব খেলি থাকে ৱাও চালিয়া দে এৰান দি দে মোৰ পালে এবাৰ মোৰ পালে যাও এইটো কৈ দিয়ক লাষ্ট দান এইটো লাষ্ট দান খেলিম এইটো যদি যোনে টিকে তাৰপিছত আমি গুচি যামগে তো 3 টকা হাতত থাকিব কেইটকা জিকিলে নে আপুনি এনে কেইটকা জিকিলে মই বৰ্তমান এতিয়া মূলত আছে তেওঁ জিকিব পৰা হেৰিয়ত নাই
আমাৰ ৰেড কালাৰে কষ্ট কৰিছে কিন্তু পইচাটো পাপা কাৰণ পইচাটো আগলৈ গুচি আহিলে কাৰণে তেওঁ অকণ দুখিত হৈছে কিন্তু তেওঁ বহুত চেষ্টা কৰিছে কিন্তু চেষ্টা কৰিছে চেষ্টা কৰিছে চবেই চেষ্টা কৰে এতিয়া প্ৰ' প্লেয়াৰ শেষেই কৰিলে আদায় দি দে আৰু তই ফাইন কৰ আদায় দিলো দেই নালাগে বঢ়িয়া Guys, কৰিছা। আমি এতিয়া বাই বাই ল'লো তোমালে best of luck। খাই দিলে 3 টকা হাতত আছে 4 টকা আছিলে মোৰ তাত 1 টকা লছত ঘাটিত আছে